নমস্কাৰ বন্ধু-বান্ধৱীসকল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতেই বেছি ভাল লগা হ'বলৈ গৈ আছে কিয়নো এই ধাৰাবাহিকখনৰ যোৱাটি খণ্ডতে আপোনালোকে দেখিবলৈ পাইছিলে অভিক দেউতাকে যেনে ধৰণে বুজাইছিল হেনেমতে এতিয়া কামবোৰ কৰিছিল আৰু যিটো প্ৰজেক্ট হাতত লৈছিল সেইটো কাম এতিয়া কৰিবলৈ উপযুক্ত হৈছিল আৰু অভিয়ে এতিয়া দেৱযানীৰ ঠিকনাটো লৈ দেৱযানীৰ মাক দেউতাকৰ ফটোখন ঘূৰাই দিবলৈ গৈছিল তো তেনেকুৱা আপোনালোকে নিশ্চয় যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে বৰষুণ ধাৰাবাহিকখনত আৰু ঠিক তেনেধৰণে আপোনালোকে আজিৰ খণ্ডটিও দেখিবলৈ পাব আজি উকিলজনে দেৱযানীক ফোন কৰি এতিয়া ভাল এটা ৰিজাল্ট দিব আৰু ভাল ৰিজাল্টটো কি হ'ব তো আপোনালোকে সেইটো আজিৰ খণ্ডটিত জানিবলৈ পাব লগতে আজি দেৱযানীক উকিলজনে পইচাখিনি গোটেইখিনি দি আজিয়ে লাগিব তো সেইটো কথা এতিয়া ক'ব এতিয়া বাৰু দেৱযানীয়ে সেইখিনি পইচা মেনেজ কৰিব পাৰিব নে নোৱাৰে তো আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব বৰষুণ ধাৰাবাহিকখনত আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব অভিয়ে যে সকলোবোৰ কাম অফিচলৈ যাই ভালদৰে কৰিব আৰু দেউতাকে যেনে ধৰণে বিচাৰিছিল তেনে ধৰণে এতিয়া অৰ্ণৱৰ দৰে অভিও কামবোৰ কৰিবলৈ ধৰিব কিন্তু এতিয়া প্ৰপাৰ অৰ্ণৱৰ দৰে কামবোৰ কৰিব পাৰিব নে নোৱাৰে লগতে সেইটো তেওঁলোকৰ তাত আহিবনে নাহে তো আপোনালোকে সেইটো আজিৰ খণ্ডটিতে জানিবলৈ পাব তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে ধন্যবাদ।